কলিয়াবৰত নতুনকৈ নিৰ্মাণ হ'ব লগা চাৰিলেনযুক্ত পথৰ বিৰোধিতাৰে পুৱাই প্ৰতিবাদ চাহ শ্ৰমিক আটচাৰ চিকনি চাহ বাগিচাত কলিয়াবৰ আটচাৰ উদ্যোগত বাগিচাখনৰ শ্ৰমিক ৰাইজে পুৱাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কলিয়াবৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'ব লগা চাৰিলেনযুক্ত পথছোৱা চিকনি চাহ বাগিচাৰ মাজেৰে যোৱাক লৈ প্ৰতিবাদ চাহ শ্ৰমিকসকলৰ। বাগিচাখনৰ প্ৰায় 200 বিঘা ভূমিৰে নিৰ্মাণ হ'ব লগা পথছোৱাক লৈ তীব্ৰ প্ৰতিবাদ চাহ শ্ৰমিক আটচাৰ। উদ্যোগ বাগিচা ধ্বংস নকৰাকৈ পথ নিৰ্মাণ কৰক, অন্যথা আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ আটচাৰ চাহ শ্ৰমিকৰ। लोग रास्ता बना और जगह है ये हमने चाहे गाछ उठा ले नहीं देबो, चाहे गाछ उठाए नहीं देबो, सीधा चाहे गाछ उठाए नहीं देबो। কি হৈছে কথাটো কওকচোন ভালকে। হ্যাঁ কি হৈছে তাৰ মানে? কি হৈছে মানে রাস্তা বনাবো তো আমার যে পাওনি দাওনি একো নাই, এই কোম্পানিটো যে নিজের মতলবে আছে। এইটো গাছ লগাইছে, হ্যাঁ তামোল গাছ নারকল গাছ লগাই বাগানত লগাই না বেলেগ গাছ লগাই পুলি লগাব লাগে। 4 নম্বর উঠাই পেলাই একো লগা নাই, পুলিয়ে লগা নাই, কেনেকে হব এইটো? বলে বাগান বলে পাতা বলে ভাল নহয়। আমি ইমান ব্ৰিটিছখন কাম কৰি আছো। কি হৈছে কথাটো? হয়, আজি আমি অসম চাহজনী ছাত্ৰ সন্থা আটচা আৰু লগতে আমাৰ চিকনি চাহ বাগিচাৰ সমূহ ৰাইজ লৈ এক আমি ধাৰণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতুকে আপোনালোকে গম পাইছে যে আমাৰ কলিয়াবৰ পৰা যিটো নুমলীগড়লৈকে যি 4 লেন মুক্ত ৰাস্তা যাব, সেই ৰাস্তাটো আমাৰ চিকনি চাহ বাগিচাৰ চাহ বাগানৰ মাজেদি যাব। যিহেতুকে চাহ বাগিচাৰ মাজেদি যেতিয়া যাব তো নিশ্চয় চাহ গছ উচ্ছেদ কৰা হ'ব, আৰু আমি আৰু আমাৰ চাহ শ্ৰমিকে সেইটো আমি কেতিয়াও মানি নলওঁ। যিহেতুকে আজি এই চিকনি চাহ বাগিচাত হাজাৰ হাজাৰ শ্ৰমিক আছে, আৰু এই হাজাৰ হাজাৰ শ্ৰমিকে এই চাহ গছ দিয়ে মানে পোহপাল কৰি আছে নিজৰ পৰিয়ালক। গতিকে যদি চাহ গছ উচ্ছেদ কৰিব তো কেনেকৈ নিজৰ পৰিয়ালক পোহপাল কৰিব? আজি আপোনালোকে গম পাইছে আমাৰ যিটো চিকনি চাহ বাগিচাত মাটিকালি যিটো আছে, সেই পৰিমাণে আমাৰ সদায় এটাই মেনেজমেণ্টে কথা কয় যে মাটিকালৰ ওপৰত মানে শ্ৰমিক বেছি আছে। আৰু যদি এই 4 লেন মুক্ত ৰাস্তা যেতিয়া হ'ব তেনেহ'লে নিশ্চয় আমি গম পাম যে 200 বিঘাৰ ওপৰত মাটি গুচি যাব। তেতিয়া কি হ'ব? আমাৰতো দেখিছোঁ আমাৰ ভৱিষ্যত অন্ধকাৰত দেখি পাই আছোঁ। সেইকাৰণে আমি আজি এই কাৰ্যসূচী লৈছোঁ হাতত। যিহেতুকে আমাৰ ইয়াৰ আগতে এটা DC অফিচত এখন আলোচনা হৈছিলে। এই আলোচনাত আমি এটাই কৈছিলোঁ যে 4 লেন মুক্ত ৰাস্তাত হওক, আমাৰ কোনো ধৰণৰ আপত্তি নাই, কিন্তু চাহ গছ উচ্ছেদ কৰি ৰাস্তা হ'ব নিদিওঁ আমি। যিহেতুকে এটা কথা আছিলে যে ইয়াৰ আগত 3টা ইয়াত পইণ্ট দেখাইছিলে যে 3টা পইণ্টৰ মাজত এটা হ'ব, কিন্তু এতিয়া ফাইনেল যিটো ডিচিশ্যন কৰিছে যে চাহ গছ আমাৰ বাগিচাৰ মাজেদি যাব, সেইটো আমি কোনো কাৰণত সহ্য নকৰোঁ বা মানি নলওঁ। সেইকাৰণে আমি অসম চৰকাৰকে হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰক এটা কথা আহ্বান কৰিছোঁ আমি ৰাইজ হৈ, যাতে এই ৰাস্তাটো যিটো বাগিচাৰ মাজেদি যাব সেইটো কিবা বিকল্প চিন্তা কৰি লৈ যাওক, নহ'লে অন্যথা আমি ইয়াতকৈও মানে আৰু আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। আৰু এটা কথা, আমি আজি চাহ বাগিচা ইয়াত আমি এটা প্ৰচেছন কৰিছোঁ। ইয়াৰ পিছত আমি SD অফিচতো এখন ধাৰণা কৰিম, আৰু প্ৰয়োজন হ'লে আমি DC অফিচতো ঘেৰাও কাৰ্যসূচী ল'ব পাৰিম। আজি চাহ শ্ৰমিকসকলে কৰ্মবিৰতি পালন কৰিছে নেকি? নহয়, আজি আমি অকণমান আধা ঘণ্টা এটা প্ৰচেছন কৰিছোঁ। আধা ঘণ্টাৰ পিছত আমাৰ সমূহ শ্ৰমিকে নিজৰ কামত যাব। কিন্তু এটাই কথা আমি আপোনালোকক জনাব বিচাৰোঁ, আমি দুখিত। যিহেতুকে এই আলোচনাটো আজি প্ৰায় 1 মাহৰ আগতো হৈ গ'ল, আৰু আমাক DC ছাৰে এটা কথাও দিছিলে যে আমি নেক্সট এটা আলোচনা কৰিম। যিহেতুকে ইয়াৰ আগত এটা কথা কৈছিলে যে মালিক পক্ষ চৰকাৰৰ বিষয়ববীয়া থাকিব আৰু শ্ৰমিক সংঘ থাকিব, আৰু এটা ডিছকাছ হ'ব, তাৰ মাজেদি এটা মাইনাছ কৰা হ'ব যাতে কোনো ধৰণৰ ক্ষতি নহ'ব বুলি কৈছিলে। কিন্তু আমি দেখিছোঁ আজি 1 মাহ কি উকলি পাৰ হৈ গ'ল, কিন্তু কোনো ধৰণৰ আমাৰ শ্ৰমিকে হওক বা CMS হওক বা আটচা কোনো ধৰণৰ মাতা নাই আৰু ডিছকাছ কৰা নাই। গতিকে আমি এই কথাটো আকৌ এবাৰ পুনৰাই কৈ দিব বিচাৰিছোঁ যে এখন ত্ৰিপক্ষিক আলোচনা দিয়ক। এই আলোচনাত আমাৰ চাহ বাগিচাত যিটো 4 লেন মুক্ত ৰাস্তা যাব, যাতে কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ আমাক ৰাস্তাখন হওক, সেইটোৱে আমাৰ প্ৰতি। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সৈতে আপোনালোকৰ যোগাযোগ হৈছে নেকি? নহয়, তেখেতসকলৰ মানুহখিনি ইয়াত আহিছিলে আৰু অলৰেডি ফুটা পুতি গৈছে। তো আমি তেখেতসকলক এটা কথা জনাইছোঁ, চাওক, যিহেতুকে আলোচনা নোহোৱালৈকে আমি কোনো ধৰণৰ মানে খুটা পুতিব নিদিওঁ। গতিকে আপোনালোকে এটা কাম কৰক, এইটো নকৰিব, নহ'লে মানে আমাৰ মানুহখিনি যদি আৱেগিক হৈ আহিলে কিন্তু আপোনালোকৰ বিপদ হ'ব। গতিকে আপোনালোকে এইখিনি বন্ধ ৰাখক। যেতিয়ালৈকে আলোচনা নহ'ব তেতিয়ালৈকে আপোনালোকে কিন্তু কোনো ধৰণৰ খুটা পুতিব নালাগে বুলি আমি অলৰেডি জনাই দিছিলোঁ, আৰু বাই ফোন দিও আমি ওপৰত জনাইছিলোঁ। হয়, এতিয়া বন্ধ আছে, বৰ্তমান বন্ধ কৰা হৈছে। আৰু আমি এটাই আশা আছোঁ যে আমাৰ যিটো আলোচনা দিম বুলি কৈছিলে, এই আলোচনাখন আমাক লাগিব, অন্যথা নহ'লে আমি হাইকোৰ্টতো যাব পাৰিম। এখন উদ্যোগ ধ্বংস কৰি আমাক তেনেকুৱা ৰাস্তা এটা নালাগে। আমি যোৱা
26 জুন তাৰিখে এটা শুনানি হৈছিলে। সেই শুনানিত আমি স্পষ্টভাৱে কৈছিলোঁ ইয়াত বাগিচা যদি উচ্ছেদ কৰা হয় তেন্তে মালিকে 100% শ্ৰমিকক কাম দিব লাগিব, যিমান সা সুবিধা আছে সেই সকলোখিনি সুবিধা দিব লাগিব, তেতিয়াহে ইয়াত আমি মানে ৰাস্তা হ'বলৈ দিম। কিন্তু সেই আলোচনা পুনৰবাৰ নহ'লে আৰু নোহোৱাৰ আগতে তেওঁলোকে ইয়াত খুঁটা পুতিবলৈ আহিলে। আমি বাধা কৰিছিলোঁ, তেখেতলোকে জনাইছে যে আলোচনা হোৱাৰ পিছতে আমি মানে এই কামখিনি আৰম্ভ কৰিম। আৰু সেইটোৱে আমি বিচাৰিছোঁ যেতিয়ালৈকে আলোচনা নহয়, শ্ৰমিকৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যেতিয়ালৈকে আলোচনা নহয় তেতিয়ালৈকে আমি এই আন্দোলন অব্যাহত ৰাখিম। আমাৰ যেতিয়ালৈকে আমাৰ শ্ৰমিকে মানে সুবিধাখিনি যেতিয়ালৈকে আদায় হ'ব তেতিয়াহে আমি ভাবিম যে নাই মানে চৰকাৰে হওক বা মালিকে হওক সেই কামখিনি কৰিছে। এতিয়ালৈকে বাগিচা কৰ্তৃপক্ষই এতিয়ালৈকে আমাৰ লগত আলোচনা কৰা নাই। আৰু আমি গম পোৱা মতে বাগিচা কৰ্তৃপক্ষই এই ৰাস্তাৰ বিৰোধিতাৰ কাৰণে তেখেতে মানে আবেদন কৰিব লাগিছিলে, কিন্তু দুৰ্ভাগ্যক্ৰমে তেখেতে এতিয়ালৈকে মানে জিলা উপায়ুক্ত কাৰ্যালয়ত এতিয়ালৈকে তেখেতে আবেদন কৰা নাই যে এই ৰাস্তাখন হ'ব নালাগে। এই সন্দৰ্ভত আজিৰ পৰা 8 মাহ আগত ৰাজহুৱা শুনানি হৈছিল, আপোনালোকে তাত অংশগ্ৰহণ কৰি আপোনালোকৰ বক্তব্য ৰখা নাছিল নেকি? হয়, এই 1 মাহৰ আগতে যেতিয়া মানে শুনানি হৈছিলে তেতিয়া আমি স্পষ্টভাৱে কৈছিলোঁ যদিহে ৰাস্তা হয় তেন্তে 100% শ্ৰমিকে সেই বাগিচাত কাম কৰিবই লাগিব। ইয়াত মানে শ্ৰমিক ছাঁটাই কৰিব নোৱাৰে বা শ্ৰমিকৰ যিমান মানে সা সুবিধা আছে সেই সা সুবিধাখিনি তেওঁলোকে নাইকিয়া কৰিব নোৱাৰে। আমি স্পষ্টভাৱে কৈছিলোঁ আলোচনা এটা হওক, মালিক পক্ষ প্ৰশাসন আৰু আমাৰ মানে সন্থাৰ সৈতে এটা ত্ৰিপাক্ষিক আলোচনা এটা হওক। সেই আলোচনাত শ্ৰমিকৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এটা আলোচনা হোৱাটো আমি বিচাৰিছিলোঁ। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ ৰিপৰ্ট, IND 365 অসম নৰ্থ ইষ্ট।